তো হেল্ল' গাইজ, স্বাগতম জনাইছো মোৰ আকৌ এটা নতুন মিনি ভ্লগলৈ। আজি যিহেতু হোলীটো সকলোকে পোনপ্ৰথমতে মোৰ তৰফৰ পৰা হোলীৰ শুভেচ্ছা জনালো। আৰু হোলী খেলিবৰ কাৰণে ৰাস্তাটো ওলাই গৈছিলো আৰু যোৱাৰ লগে লগে কি অৱস্থা কৰিলে চাওকচোন। তাৰ পিছত গোটেইকেইটা হোলী খেলিবৰ কাৰণে ঘৰৰ পৰা ওলাই আহিলো আৰু অহাৰ পিছত আমাৰ গোটেইকেইটা প্ৰথমতে চলিলো অলপ ফটোশ্বুট। তাৰ পিছত অলপ হাঁহি ধেমালিৰ মাজেৰে সকলোৰে লগত হোলী খেলিলো। কিছু সময় পিছতে আমাৰ ইয়াত দৌল উৎসৱৰ প্ৰচেছনটো আহিল। চ' তাৰ পিছত অলপ প্ৰচেছনটোতে গ'লো। অৱশেষত এনেদৰে দৌল উৎসৱৰ প্ৰচেছনো শেষ হ'ল। ৰাতিলৈকে বাৰু দৌল উৎসৱ কিবা কাৰ্যসূচী আছে, তো সেইবোৰ বাৰু বেলেগ এটা ভিডিঅ'ত দেখুৱাম। এতিয়া বাৰু ঘৰত যাই গা পা ধুই লওঁ গৈ। তো আজিৰ ব্লগটো ইমানতে সামৰণি মাৰো। অতি সোনকালে আকৌ এটা নতুন ব্লগৰ সৈতে লগ পাই আছো। তেতিয়ালৈকে ফ'ল' ছাবস্ক্ৰাইবটো কৰি ৰাখক।